Hello guys, আমাৰ কলেজ আসাম ইঞ্জিনিয়াৰিং কলেজৰ ফাউণ্ডেশ্যন ডে 25 জানুৱাৰী হয় আৰু তাত গোটেইখন হোষ্টেলে পেৰেড কম্পিটিশ্যনত পাৰ্টিচিপেট কৰে। আমাৰ প্লাটুনটো ৰেডি হৈ আমি সোনকালে ৰিপৰ্ট কৰিলোঁ পাইৰ' ফিল্ডত বিকজ পাইৰ' ফিল্ডতে হ'ব আমাৰ কম্পিটিশ্যনটো। এয়া আমাৰ হোষ্টেলৰ পেৰেডৰ এটা ক্ষণ। পেৰেড কম্পিটিশ্যন শেষ হোৱাৰ পিছত কালচাৰেল ৰেলী কম্পিটিশ্যনো ষ্টাৰ্ট হয়। কালচাৰেল ৰেলী শেষ হোৱাৰ পিছত এনাউন্স হয় পেৰেডৰ ৰিজাল্ট। First prize for the horse course event is goes to Hostel 6. আমাৰ হোষ্টেলে পেৰেডত ফাৰ্ষ্ট পজিশ্যন আৰু কালচাৰেল ৰেলীত ছেকেণ্ড পজিশ্যন পালে।